নমস্কাৰ জনাইছোঁ সকলোলৈকে। মোৰ থাম্বনেইল দেখি আপোনালোকে ধৰিব পাৰিছে চাগে আজিৰ ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে। আৰু আজি হৈছে জেঠৰ 15 তাৰিখ আৰু আমাৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ আজি ডবুৰ পূজা। আৰু ডবুৰ পূজা কিয় পালন কৰে, কেনেকৈ পালন কৰে সেইটোৰ ওপৰতে সেই নিয়মখিনি আপোনালোকৰ মাজলৈ অকণমান আগবঢ়াব বিচাৰিছোঁ। আৰু মই এইখিনিতে এটা কথা কৈ থওঁ, আচলতে আমাৰ মিচিং জনগোষ্ঠীয় লোকসকলৰ মাজতো জেগা অনুযায়ী নিয়মবোৰ অকণমান বেলেগ বেলেগ ধৰণৰ থাকে। আৰু মই যিমানখিনি জানো, মই যিমানখিনি দেখি আহিছোঁ, মই যিমানখিনি ষ্টাডি কৰিছোঁ সেইখিনিহে আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছোঁ। আৰু ইয়াৰ নিয়মখিনি অলপ বেলেগ বেলেগ ধৰণৰ থাকিব পাৰে, কিন্তু উদ্দেশ্য একেই হয়। আহক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ডবুৰ পূজা বছৰত দুবাৰ পালন কৰা হয়। জেঠ মাহৰ 15 তাৰিখে আৰু কাতি মাহৰ 15 তাৰিখে এই পূজা পালন কৰা হয়। আৰু এই পূজাৰ পালন কৰাৰ উদ্দেশ্য হৈছে খেতি চপোৱাৰ সময়ত পথাৰত অনেক অপায় দেৱতাৰ সন্মুখীন হ'ব পাৰে আৰু খেতি চপাবৰ বাবে যাওঁতে বিষাক্ত জীৱ জন্তু দেওভূত গাঁৱত লুকাই থাকিব পাৰে বুলি বিশ্বাস কৰে। এতিয়া আহিছোঁ সেই পূজা কেনেকৈ পালন কৰে। সেই পূজাত যিহেতু পুৰুষসকলে পালন কৰে, ইয়াত মহিলাৰ নিষিদ্ধ থাকে। আৰু সেই পূজাৰ দিনাই গাঁৱৰ ডেকা বুঢ়া সকলো ওলাই আহি গাঁওখনৰ পূবৰ পৰা পশ্চিমলৈ চাংঘৰ খৰালি বা বাঁহৰ জেং লৈ কোবাই অনিষ্টকাৰী দেওভূত খেদি পঠিয়ায়। ঘৰত থকা চুঙাবোৰ ক'ৰবাত ভূত পলাই থাকিব পাৰে বুলি সেইবোৰ সোপা দি বন্ধ কৰি দিয়া হয়। আৰু সেই ডবুৰ পূজা চাংঘৰবোৰ কোবাই পালন কৰে কাৰণে বহুতেই ইয়াক চাং কোবোৱা পূজা বুলিও কয়। চাং কোবোৱা দলটোক প্ৰতিঘৰ মানুহে আপং, কুকুৰাৰ কণী, কুকুৰা, চাউল আদি দি যেনেকৈ যি পাৰে বিদায় দিয়ে। গাঁৱৰ পশ্চিমৰ মূৰত গাঁৱৰ পৰা কিছু দূৰত পূজাৰ ভাগ আয়োজন কৰা হয়। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক ডবুৰ পূজাৰ বিষয়ে থুলমূলকৈ মই যিমানখিনি জানো ইমানখিনি আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু বহুতখিনি নিয়ম থাকি গৈছে। বতৰ একেবাৰে বেয়া, সেয়েহে আপোনালোকক সম্পূৰ্ণ মই নিয়মখিনি দেখুৱাব পৰা নাই, তাৰ বাবে মই দুখিত। আৰু শেষত এটা কথা কওঁ, আজিৰ কিছু নিয়ম আচলতে মই ফেচবুকত দিব পৰা নাই বা ইয়াত ভিডিঅ'ত মই এড কৰিব পৰা নাই। কাৰণটো হৈছে ফেচবুকৰ গাইডলাইনৰ মতে কিছুমান বস্তু আমি দেখুৱাব নোৱাৰোঁ, সেয়েহে কিছুমান নিয়ম মই ইয়াতে এড কৰা নাই।